পুত্ৰ হেৰাই যাওক ময়ো বিচৰা নাই মুনিবৰ গিৰিয়েক এটা গালি পালিয়ে ৰবা নৰে চলি পলিলৈ মাকৰ ঘৰ পাৱৈ যায় আৰু কোনোবা চলি মুনিৰ কাৰণে কোনোবা তিৰি মৰি যাব মৰিব আপোনালোকে নমৰে মুঠেও নমৰে বৰ ধুনীয়াকৈ কৈছে নমৰো বুলি গম পাইছেনে আপোনালোকক কিমান ভাল পায় এতিয়া কেতিয়াও নমৰে কিন্তু গৌতমী ব্ৰাহ্মণী সম্পূৰ্ণ ওলোটা আছিল কাৰণ গৌতমী ব্ৰাহ্মণীয়ে আগৰ পৰাই কৃষ্ণক ভকতি কৰিছিল আৰু স্বামীক সেৱা কৰিছিল গৌতমী ব্ৰাহ্মণীয়ে ভাবিছিল নিজৰ স্বামী আৰু পুত্ৰতকৈ মোৰ জীৱন কেতিয়াও ডাঙৰ হ'ব নোৱাৰে মুনিবৰ আপুনি বাৰু সঁচাই কৈছেনে আপুনি বাৰু সঁচাই কৈছেনে মই মৰি গ'লে মোৰ স্বামী পুত্ৰ জীয়াই উঠিব যদি সেইটোৱে সঁচা হয় তেনেহ'লে মই মৰিবলৈ সাজু আছোঁ মুনিবৰ কিয়নো কোনো নাৰীয়ে নিবিচাৰে নিজৰ চকুৰ আগত স্বামী পুত্ৰ হেৰাই যাওক ময়ো বিচৰা নাই মুনিবৰ যদি সঁচাকৈ মই মৰি গ'লে মোৰ স্বামী পুত্ৰ এতিয়াই জীয়াই উঠে তেনেহ'লে মই মৰিবলৈ সাজু আছোঁ মুনিবৰ মোৰ স্বামী পুত্ৰক জীয়াই দিয়া নকৰি পল কান্দে মুনিৰ পাৱে ধৰি কান্দে ব্ৰাহ্মণীয়ে উদ্ধাৰ কৰা বুলি কান্দে স্বামী জীয়াই থাকিলে হে জিলিকে কপাল খনি উদ্ধাৰ কৰা বুলি কান্দে ধন্য ব্ৰাহ্মণী আই তোমাৰ কথা শুনি মই সঁচাকৈ ধন্য হলো এই ব্ৰাহ্মণীৰ কথা শুনি ধৰ্মৰাই সন্তুষ্ট হয় আৰু লগে চকু মুদি মন্ত্ৰ মাতে চকু মুদি মন্ত্ৰ মাতে আৰু কাল সৰ্পই ফনা মেলি আহে গুজৰি গুমৰি মৃত পুত্ৰ মিত্ৰ স্বামীক এই পুনৰাই দংখিলে দুয়োৰে আৰু লগে বিষ খাই শেষ কৰিলা আৰু তেতি ক্ষণে স্বামী পুত্ৰ দুয়োজনেই জীয়াই উঠিলা তাক দেখি গৌতমী ব্ৰাহ্মণীৰ আনন্দ মিলিলা এতিয়া চাওকচোন বাৰু ৰাইজ
স্বামী পুত্ৰ জীয়াই উঠাৰ আনন্দতে গৌতমী ব্ৰাহ্মণী আত্মহাৰা হৈ নিজৰ স্বামী পুত্ৰ দুয়োজনকে সাৱটি ধৰি থকা সময়তে সুযোগ বুজি সেই কাল সৰ্পই কিন্তু ব্ৰাহ্মণীকো এৰা নাছিলে। সুযোগ বুজি কাল সৰ্পই সুযোগ বুজি কাল সৰ্পই মৰিলো স্বামী মৰিলো মই লগে লগে ব্ৰাহ্মণীও লগে লগে ব্ৰাহ্মণীও তাক দেখি পুখত ধন আচৰিত হইলা হা মা 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 কি হৈছে তোমাৰ? উঠাচোন মা উঠা। পিতাই পিতাই মাৰ কিবা এটা হৈছে চাচোন। মা দেখোন নামাতে। মা উঠাচোন মা উঠা। মা তুমি মোক এনেকে অকলশৰে এৰি থৈ যাব নোৱাৰা। মা তুমি এৰি থৈ গ'লে মই কাক মা বুলি মাতিম। মা উঠাচোন মা উঠাচোন মা 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 বুলি পুত্ৰ কান্দিবে লাগিলা। মা উঠাচোন মা উঠা। কিয় এৰি গলা তুমি মা? মা উঠাচোন মা। আমাৰ বাবে তুমি জীৱনতে দিলা। আমার বাবে তুমি জীবনতে দিলা। না থাকো মই জীয়াই মা মৰি যাম মই এতিয়া। অকলশৰে এৰি থৈ যাব নোৱাৰা। মা উঠাচোন মা। পিতাই পিতাই মাক উঠিবলৈ ক। মাক উঠিবলৈ ক। কিন্তু পিতাই যদি মা এতিয়াই নুঠে নহয়, যদি মা এতিয়াই নুঠে নহয় চাব কিন্তু পিতাই মাৰ লগত মোৰ জীৱন ত্যাগ কৰি দিম। পিতাই মাক উঠিবলৈ কচোন। মা মা উঠাচোন মা। তুমি মোক এবাৰ শুন্তি বুলি মাতাচোন। মা